নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। আজি লাখ লাখ হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব হাজাৰ হাজাৰ কোটি টকা। হয় বন্ধু বান্ধৱীসকল, পুৱাৰ ভাগতে ৯,০০০ টকাকৈ একাউণ্টত দিয়া হ'ব ধনৰাশি। শৌচাগাৰ নিৰ্মাণৰ বাবে ১ লাখ হিতাধিকাৰীক নিৰ্বাচন চৰকাৰৰ প্ৰথম কিস্তি হিচাপে লাভ কৰিব আপোনালোকে ৯,০০০ কোটি টকা। পৰৱৰ্তী সময়ত আৰু ধনৰাশি প্ৰদান কৰিব চৰকাৰে। লাভ কৰা ধনেৰে শৌচাগাৰ নিৰ্মাণ নকৰিলে কৰ্তন হ'ব আপোনালোকৰ অৰুণোদয়। লগতে ৰেচন কাৰ্ডৰ নামো কৰ্তন কৰিব ৰাজ্য চৰকাৰে। হিতাধিকাৰীক শৌচাগাৰ নিৰ্মাণৰ কাৰিকৰী জ্ঞান দিয়াৰ পৰিকল্পনা চৰকাৰৰ। লগতে আজিৰ পৰৱৰ্তী খবৰ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধ স্বামীৰ পৰিয়ালৰ মাজত হাহাকাৰ। হয় বন্ধু বান্ধৱীসকল, কান্দি কান্দি ভাগৰি পৰিছে অবৈধ স্বামীৰ পত্নী তথা পৰিয়াল। বাছ ট্ৰেভেলাৰত ভৰাই থানালৈ অনা হৈছে বাল্য বিবাহৰ সৈতে জড়িত লোকক। পুনৰ কোন জিলাত কিমান বাল্য বিবাহৰ গোচৰত অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। গৌৰীপুৰৰ আৰক্ষীৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযানত গ্ৰেপ্তাৰ কৰে ৪২ গৰাকীক। লগতে বতৰটোৱা অবৈধ স্বামী মুঠ ৭ গৰাকী লোকক আটক কৰে আৰক্ষীয়ে। গড়েশ্বৰত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় মুঠ ৩ গৰাকী লোক। ৰংগিয়া, তুলসীবাৰীত, বৰমপুৰ, হাটবজালিত আৰক্ষীৰ অভিযানত মুঠ ৫ গৰাকীক গ্ৰেপ্তাৰ। হৰ্থেবাৰীত, তাৰাবাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুঠ ১২ গৰাকী অভিযুক্তক। গোলাঘাটৰ বৰপথাৰ আৰক্ষীৰ জালত ৬ গৰাকী অবৈধ স্বামীসহ বহু পৰিয়াল। লগতে ৰাজ্যৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ, বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ ৰাজপথ। শেহতীয়াকৈ বৃদ্ধি পোৱা বিদ্যুতৰ মাচুল সন্দৰ্ভত সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰতি ইউনিটত বিদ্যুতত ১.২৯ টকা পৰ্যন্ত বৰ্ধিত মাচুলৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি প্ৰতিবাদত নামিছে জনতা। দৈনিক মাচুল বৃদ্ধিৰ পৰিৱৰ্তে কিন্তু এতিয়াও নিয়মীয়া হোৱা নাই বিদ্যুৎ যোগান। ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ক্ষমতালৈ অহা চৰকাৰ অমৃতকালত অনিয়মীয়া বিদ্যুৎ যোগান আৰু দৈনিক বৃদ্ধি পোৱা মাচুলৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰতিবাদ সন্দৰ্ভত অসম চৰকাৰৰ শক্তি বিভাগে দৈনিক বিদ্যুৎ মাচুল বৃদ্ধি কৰা মধ্যবিত্ত জনসাধাৰণৰ জনতাৰ মূৰত ৰামঠগন সদায় আহিছে। দৈনিক অভাৱনীয় হাৰত বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বিপৰীতে কিন্তু বিদ্যুৎ নিয়মীয়াকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই শক্তি বিভাগে। শাসকীয় দলটোৰ নিৰ্বাচনৰ আগত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু কিন্তু প্ৰতিদিনে বিদ্যুৎ মাচুল বৃদ্ধি কৰি সাধাৰণ লোকক জীৱন দুৰ্বিষহ কৰি তুলিছে। দৈনিক বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত মঙলবাৰে দুপৰীয়া ১২ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিচিবৰ গাঁও আঞ্চলিক সমিতিৰ সদস্যসকলে চিচিবৰ গাঁও চাৰিআলিৰ মাজমজিয়াত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছে প্ৰতিকৃত দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আছিলে বিদ্যুৎ মাচুল হ্ৰাস নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব বুলিও সংবাদ মাধ্যমৰ আগত সকীয়াই দিছে সংগঠনটোৰ জিলা যুটীয়া সম্পাদক তপন শইকীয়া।